ডেনৰ নিৰ্দেশক্ৰমে বিক্ৰমক এটা কোঠালৈ লৈ যোৱা হ'ল। বিক্ৰমক তাতে সুমুৱাই আটাইকেইজন কোঠাটোৰ পৰা ওলাই গ'ল। বিক্ৰম কোঠাটোত থকা চকী এখনত বহি কোঠাটোৰ চাৰিওফালে চকু ফুৰাই চালে। তাক এনেদৰে কিমান দিন বন্দী কৰি ৰাখিব? ফাইলটো ঘূৰাই পাবৰ কাৰণে হয়তো তাক মুকলি কৰি দিব। কথাবোৰ চিন্তা কৰি থাকোঁতেই হঠাৎ দুৱাৰখন মেল খালে। বিক্ৰমে দুৱাৰৰ ফালে চালে। চিকিৎসকৰ দৰে পোছাক পিন্ধা এজন ব্যক্তি কোঠাটোলৈ সোমাই আহিল। বিক্ৰমে কৌতূহলেৰে চালে মানুহজনলৈ। মানুহজনে হাঁহিলে। মই ডক্টৰ অখিলেশ সিং। তুমি কেতিয়াবা এই নাম শুনিছানে? নাই, আজি প্ৰথম শুনিলোঁ। শুনি ভালেই লাগিল, বিক্ৰমে উত্তৰ দিলে। আৰু ভাল লাগিব যেতিয়া তুমি মোৰ কামৰ কথা জানিবা। কেনেকুৱা কাম? বিক্ৰমে সুধিলে। ডেনে তোমাক সন্মোহন কৰাৰ দায়িত্ব মোক দিছে। সন্মোহন? বিক্ৰম আচৰিত হ'ল। সন্মোহন। তাৰ লগতে এবিধ ঔষধৰ দ্বাৰা তোমাৰ মগজুৰ কোষবিলাক নষ্ট কৰি পেলোৱা হ'ব, দুৰ্বল কৰি দিয়া হ'ব। তাৰ লগতে সন্মোহন। ইয়াৰ ফলত কি হ'ব? বিক্ৰমে পুনৰ প্ৰশ্ন কৰিলে। ইয়াৰ ফলত কি হ'ব নাজানো, কিন্তু পিছত তুমি ডেনৰ অনুগত ভিত্ত হৈ পৰিবা। ৰবটৰ দৰে তুমি কামবোৰ কৰি যাব লাগিব। মই বুজা নাই। বিক্ৰমৰ অন্তৰত এইবাৰ ভীতিৰেখা অংকিত হ'ল। বুজিবা, লাহে লাহে সকলো বুজিবা। এই বুলি ডক্টৰ অখিলেশে দুৱাৰৰ ফালে চালে। তাৰ পিছত উঠি গৈ দুৱাৰখন ভালদৰে বন্ধ কৰি ভিতৰৰ ফালৰ পৰা হুকটো লগাই দিলে। তোমাৰ প্ৰকৃত পৰিচয়টো দিয়া। মোৰ আগত মিছা কোৱা মানে তোমাৰ সমস্যা হ'ব। ডক্টৰ অখিলেশ আহি পুনৰ বিক্ৰমৰ সন্মুখত বহি ক'লে। বিক্ৰমে এক দৃষ্টিৰে ডক্টৰ অখিলেশলৈ চাই ৰ'ল। কোৱা, ডক্টৰ অখিলেশে ক'লে। মোৰ নাম বিক্ৰম, বিক্ৰম বাহাদুৰ। তুমি নীলৰ কথা কৈছিলা। নীলৰ লগত তোমাৰ সম্পৰ্ক কি? এইবাৰ অনুচ্চ কণ্ঠৰে সুধিলে ডক্টৰ অখিলেশে। বিক্ৰমে তাৰ অৱচেতন মনটোৰ পৰা বুজিলে যে এই মানুহজনো বিপদাপন্ন। মানুহজনৰ পৰা তাৰ বিপদ নাই। নীল মোৰ গুৰু হয়, মোৰ বছ। মই ঠিকেই অনুমান কৰিছিলোঁ। ডক্টৰ অখিলেশৰ মুখত সামান্য হাঁহি বিৰিঙিল। তাৰপিছত পুনৰ ক'লে, এটা কথা তুমি জানি থোৱা যে মোৰ পৰা তোমাৰ বিপদ নাই। ময়ো ইয়াত বন্দী জীৱন যাপন কৰি সিহঁতৰ আজ্ঞাবহ ভিত্ত হৈ আছোঁ। মই মোৰ বাবে ইমান চিন্তা কৰা নাই, কিন্তু মোৰ লগত সিহঁতৰ হাতত মোৰ কন্যাও বন্দী হৈ আছে। মই ইয়াত যিবোৰ কাম কৰিবলগীয়া হৈছে তাইও সেইবোৰ কামত মোক সহযোগিতা কৰিবলৈ বাধ্য হৈছে। কেনেধৰণৰ কাম? বিক্ৰমে আগ্ৰহেৰে সুধিলে। বহু কামেই আছে, হতাশাৰ সুৰত ডক্টৰ অভিলেখে ক'লে। যেনে ধৰা, এতিয়া তোমাক হিপনোটাইজ কৰি তোমাৰ মগজু প্ৰক্ষালন কৰিম, যাৰ ফলত তুমি পূৰ্বৰ সকলো কথাই পাহৰি যাবা আৰু কিছুমান নতুন কথা ভৰাই দিয়া হ'ব তোমাৰ মগজুত। ডেনে তোমাক যি ক'ব তাকে তুমি কৰিব লাগিব। প্ৰথমতে মোৰ দ্বাৰা আৱিষ্কৃত 2টা ইনজেকশ্যন তোমাক দিয়া হ'ব, তাৰ লগতে ইলেক্ট্ৰথেৰাপি। আপোনাৰ দৰে এজন বিজ্ঞানীয়ে এনে কাম কিয় কৰিছে? এই কাম মই ডেনৰ হিতাৰ্থে উদ্ভাৱন কৰা নাছিলোঁ। কৰা হৈছিল আমাৰ দেশৰ সৈন্যবাহিনীৰ বাবে, যাতে শত্ৰুৰ ওপৰত ইয়াক ব্যৱহাৰ কৰিব পাৰে। আপুনি এই দুৰ্বৃত্তটোৰ হাতত বন্দী কেনেকৈ হ'ল? সেইবোৰ বহুত কথা, সেইবোৰ পিছতো জানিবা। এতিয়া হাতত সময় বহুত কম। এতিয়া আচল কথা শুনা। মই তোমাক হিপনোটাইজ নকৰোঁ, কিন্তু মই কোৱা মতে তুমি অভিনয় কৰিব লাগিব। মই নীলক ভালদৰে জানো। নীলেহে মোক ইয়াৰ হাতৰ পৰা মুক্ত কৰি নিব পাৰিব। তুমি সুস্থ হৈয়ে ইয়াৰ পৰা ওলাই যাব পাৰিবা, কিন্তু সাৱধান, সিটো কোঠালৈ ব'লা। মই তোমাক সকলো বুজাই দিম। ডক্টৰ অভিলেখে বিক্ৰমক লৈ আনটো কোঠাত সোমাল। কোঠাটো যথেষ্ট অন্ধকাৰ। তেনেই কম পোহৰৰ সেউজীয়া ৰঙৰ পোহৰ চাৰিওফালে বিৰাজমান। বিক্ৰমক চকী এখনত বহুৱাই ডক্টৰ অখিলেশ কোঠাটোৰ পৰা ওলাই আহিল। বাহিৰত ডেনৰ লগত 2জন সহকাৰী ৰৈ আছিল। অপাৰেশ্যন সফল হ'বনে নাই? ডেনে প্ৰশ্ন কৰিলে। নিশ্চয় হ'ব। মই মোৰ কাম আৰম্ভ কৰোঁ এতিয়া, ডক্টৰ অখিলেশে ক'লে। কৰক। মই থাকিব পাৰিমনে আপোনাৰ লগত?
ডেনে সুধিলে। নাই, কোনোৱেই নোৱাৰে। মানুহটো ভীষণ চতুৰ। তেওঁক বশ কৰিবলৈ সময় লাগিব। শক্তিশালী মগজুৰ মানুহক সহজে হিপনোটাইজ কৰিব নোৱাৰি। তেনে ক্ষেত্ৰত কোঠাত 2-3জন মানুহ দেখিলে তেওঁ সহজে ক'ত বশ হ'ব? এই কাম নিশ্চিন্ত মনে আপুনি মোৰ হাতত এৰি দিয়ক। মই এটা নতুন মানুহ আপোনাৰ হাতত কাইলৈ তুলি দিম। মোৰ কামত সহযোগ কৰিবলৈ আজি মোক মোৰ ছোৱালীৰো প্ৰয়োজন নাই। আপুনি কাক লয় কাক নলয় সেয়া আপোনাৰ কথা। মই যিদৰে কৈছোঁ মানুহটোক সেইদৰে তৈয়াৰ কৰক আৰু মোৰ হাতত তুলি দিয়ক, ডেনে ক'লে। চিন্তা নকৰিব, সদ্যহতে মই তেওঁক 2টা ইনজেকশ্যন দিম। 2 ঘণ্টালৈ তেওঁ শুব। তাৰ পাছত তেওঁক কিবা এটা খাবলৈ দিব লাগিব। হ'ব, তাৰ বাবে আপুনি চিন্তা কৰিব নালাগে। যেতিয়াই যি বিচাৰে সকলো পাব, ডেনে ক'লে। ডক্টৰ অখিলেশে দুনাই একো নকৈ নিজৰ কোঠাৰ ফালে আগবাঢ়িল। দুমহলীয়া ঘৰটোৰ এটা কোঠাত ডক্টৰ অখিলেশ আৰু তেওঁৰ একমাত্ৰ কন্যা সুতনুকা থাকে। সুতনুকা সেই সময়ত দেউতাকৰ অপেক্ষাত কোঠাৰ ভিতৰত বহি আছিল। দেউতাক সোমোৱাৰ লগে লগে সুতনুকা বহাৰ পৰা উঠিল। তুমি এতিয়া মোৰ লগত যাব নালাগে, ডক্টৰ অভিলেখে ক'লে। কিয় দেউতা? সুতনুকা আচৰিত হ'ল। যি কৰিব লাগে মই অকলে কৰিম। চিন্তা নকৰিবা মাজনী, সকলো কাম সুকলমেই হ'ব, ডক্টৰ অখিলেশে ক'লে। সুতনুকাই দেউতাকৰ কথাবোৰ যেন বুজিবলৈ টান পালে। মই তোমাক পিছত সকলো বুজাই কৈ আছোঁ। এতিয়া মই কামখিনি কৰি আহোঁ ৰ'বা। তুমি অকলে কেনেকৈ পাৰিবা দেউতা? সেইবোৰ তুমি একো চিন্তা কৰিব নালাগে, মোক বেগটো দিয়া। সুতনুকাই কোঠাৰ এচুকৰ টেবুল এখনৰ ওপৰত থকা বেগটো আনি দেউতাকৰ হাতত দিলে। তুমি আৰাম কৰা, মই অলপ পিছতে আহি আছোঁ। দেউতাক ডক্টৰ অখিলেশে বেগটোলৈ ওলাই গ'ল। বিক্ৰম অন্ধকাৰ কোঠাটোৰ পৰা লাহে লাহে ওলাই আহিল। বিক্ৰমৰ বাবে কোঠাৰ বাহিৰত ডেনৰ অনুচৰ এজন ৰৈ আছিল। অনুচৰজনে বিক্ৰমক আন এটা কোঠালৈ আগবঢ়াই লৈ গ'ল, য'ত ডেন বহি আছিল। গুড মৰ্ণিং বিক্ৰম বাহাদুৰ। গুড মৰ্ণিং ছাৰ, বিক্ৰমে সম্ভাষণ জনাই ক'লে। মই তোমাৰ কাৰণে ৰৈ আছোঁ। ব্ৰেকফাষ্ট ৰেডি, আহা একেলগে ব্ৰেকফাষ্ট কৰোঁ। বিক্ৰমে হাঁহি এটা মাৰি আগুৱাই গ'ল আৰু ডেনৰ সন্মুখত বহিল। মাজৰ সৰু টেবুলখনত ব্ৰেকফাষ্টৰ বাবে সাজু কৰা নানা ধৰণৰ খাদ্য। খোৱা, বিক্ৰমে খাবলৈ আৰম্ভ কৰিলে। ৰাতিটো কেনেদৰে পাৰ হ'ল? ডেনে সুধিলে। একো গমেই নাপালোঁ, গভীৰ টোপনি আহিছিল, বিক্ৰমে ক'লে। ডেনে সামান্য হাঁহিলে। তোমাক ডক্টৰ অখিলেশে কিছুমান কথা কৈছে নিশ্চয়। বিক্ৰমে খাই থকাৰ মাজতে মূৰ দুপিয়ালে। সেই কথাবোৰ আখৰে আখৰে মানি চলিবা, বিক্ৰমে পুনৰ মূৰ দুপিয়ালে। বাকী ক'বলগীয়াখিনি মই তোমাক বুজাই ক'ম, খাই লোৱা। বিক্ৰমে মুখখন সামান্য হহাৰ দৰে কৰিলে। ব্ৰেকফাষ্ট শেষ কৰাৰ পিছত ডেনে বিক্ৰমক আন এটা কোঠালৈ লৈ গ'ল। দুয়োৰে মাজত ৰুদ্ধ দ্বাৰ আলোচনা চলিল। সম্পূৰ্ণ 1.5 ঘণ্টাৰ পিছত দুয়ো কোঠাটোৰ পৰা বাহিৰ ওলাল। তুমি এতিয়া মোৰ বিশ্বস্ত সংগী। মোৰ কথাবোৰ আখৰে আখৰে পালন কৰিবলৈ চেষ্টা কৰিবা। আপুনি মোক লৈ কোনো চিন্তা নকৰিব, মই সকলো কামেই সুন্দৰভাৱেই সমাধান কৰিম। তেন্তে যোৱা, তোমাৰ অপাৰেশ্যন আৰম্ভ কৰা, ডেনে বিদায় দি ক'লে। বিক্ৰম লগে লগে ওলাই গ'ল। বাহিৰৰ কোঠাত উপস্থিত হোৱাৰ লগে লগে ডেনৰ দলৰ এজনে তেওঁৰ চকুকেইটা ক'লা কাপোৰ এখনেৰে ভালদৰে বান্ধি দিলে। এইখন কিয় বান্ধিছা? ৰাস্তা চিনি নাপালে মই কেনেকৈ ঘূৰি আহিম? বিক্ৰমে ক'লে। তাৰ বাবে তুমি চিন্তা কৰিব নালাগে, তুমি গৈ তোমাৰ কাম কৰা, এজনে ক'লে। তাৰপিছত বিক্ৰমক লগত লৈ মানুহকেইজন ঘৰটোৰ পৰা বাহিৰ ওলাল। বিক্ৰমৰ ৰেঞ্জ ৰ'ভাৰ গাড়ীখনত বিক্ৰম আৰু 2জন মানুহ উঠিল। এজন ড্ৰাইভিং ছিটত বহিল, আন এখন গাড়ীতো 2জন বহিল। গাড়ী দুখন অনেক দূৰ অহাৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথৰ এডোখৰ নিৰ্জন ঠাইত ৰ'ল। গাড়ীৰ পৰা মানুহকেইজন নামিল। এজনে বিক্ৰমৰ চকুৰ পৰা কাপোৰখন আঁতৰাই দিলে। ইয়াৰ পৰা তুমি অকলে যাব লাগিব, সাৱধানে কিন্তু, এজনে ক'লে। বিক্ৰমে সন্মুখলৈ চালে।
এইফালে গৈ থাকা, তোমাৰ ঘৰ বোধ হয় সেইফালে, আন এজনে ক'লে। বিক্ৰমে কোনো উত্তৰ নিদি মুহূৰ্ততে সেই ঠাইৰ পৰা আঁতৰ হ'ল। কি হে, হঠাৎ নাইকিয়া হৈ গ'লা যে মানুহটো? ক'ত গৈ কি কৰি আছিলা? তোমাক লৈ আমি চিন্তাতে পৰিছিলোঁ, নীলে বিক্ৰমক উদ্দেশ্যি ক'লে। ক'ৰবাত কোনোবাই পানী খুৱাই পঠিয়ালে হ'বলা, মুখখন দেখিলোঁ তেনেকুৱাই যেনেই লাগিছে। এইবাৰ সুসানে ক'লে। আৰে নক'বা, কালি ৰাতিটো মই কেনেদৰে পাৰ কৰিছোঁ মইহে জানো। এইবাৰ কিন্তু মই একেবাৰে আচল ঠাইতে হাত দিছোঁ। বিক্ৰমে চকী এখনত বহি পুনৰ ক'বলৈ আৰম্ভ কৰিলে। মোৰ কপাল ভাল যে মই জীৱিত অৱস্থাত পুনৰ ওলাই আহিব পাৰিছোঁ। খুলি কোৱাচোন কথাবোৰ, সুসানে ক'লে। খুলিয়ে কৈ আছোঁ ৰ'বা, এই বুলি বিক্ৰমে সমস্ত কাহিনী বিৱৰি ক'লে। নীল আৰু সুসানে একান্ত মনে সমস্ত কথা শুনিলে। সকলো ঘটনা শুনাৰ পিছত নীলে হাঁহি এটা মাৰি বিক্ৰমক ক'লে, তাৰমানে তুমি এতিয়া আগৰ বিক্ৰম নহয়, তুমি এতিয়া ডেনৰ মানুহ। ডক্টৰ অখিলেশ নথকা হ'লে মোৰ ফালে আধ্যাই পৰিলেহেঁতেন। এতিয়া ডাঙৰ কথা হৈছে ডেনৰ কবলৰ পৰা তেওঁক আৰু তেওঁৰ কন্যাক কেনেদৰে উদ্ধাৰ কৰা যায়। তেওঁৰ দৃঢ় বিশ্বাস, ডেনৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ একমাত্ৰ নীলৰ বাহিৰে কোনোৱে নোৱাৰে। সেইকাৰণে তেওঁ মোক কোনো ধৰণৰ হিপনোটাইজ নকৰি এৰি দিলে। সেই মানুহজন কেতিয়া ক'ৰ পৰা নাইকিয়া হৈছিল? সুসান, তুমি বিচাৰি উলিওৱাচোন, এই বুলি নীলে বিক্ৰমলৈ চাই হাঁহি এটা মাৰি সুধিলে। ফাইলৰ লগতে সিহঁতে তেন্তে মোকো বিচাৰিছে? তোমাক কোনোৱে নিবিচাৰে, শত্ৰু মিত্ৰ সকলোৱে তোমাক বিচাৰে। বাৰু এতিয়া কোৱাচোন, আমি কেনেদৰে আগবঢ়া উচিত? মইতো শত্ৰুৰ একেবাৰে তীৰ পৰা আহিলোঁ, বিক্ৰমে ক'লে। সেইটো ডেনৰ মূল ঘাটি নহয়। যি কি নহওক তুমি কোৱাচোন, সিহঁতৰ ঘাটিত তুমি কিমান মানুহ দেখিছিলা? নীলে সুধিলে। মই জনাত ডেনৰ সশস্ত্ৰ বাহিনী বৰ শক্তিশালী। ডেনৰ কাৰ্যকলাপ লৈ আমাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়তো অনেকবাৰ চৰ্চা হৈ আহিছে, কিন্তু একো কৰিব পৰা নাই। মই ডেনৰ ঘাটিত মানুহ বেছি দেখা নাছিলোঁ, 7-8জন মানুহে চকুত পৰিছিল। নিশ্চয় মানুহ আৰু আছে, থাকিবই লাগিব, বিক্ৰমে ক'লে। ডক্টৰ অখিলেশৰ সম্পূৰ্ণ ডাটা বিচাৰি পাইছোঁ। সুসানে হঠাৎ মাত লগালে। নীল আৰু বিক্ৰমে সুসানলৈ চালে। অখিলেশ সিং এজন বিজ্ঞানী, ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ অনেক গুৰুত্বপূৰ্ণ দায়িত্বশীল ব্যক্তিৰ লগত তেওঁৰ সহৃদয়তা আছে। আনকি প্ৰতিৰক্ষা মন্ত্ৰীও তেওঁৰ সুহৃদ। 1919 চনৰ ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখে তেওঁ নেপাললৈ গৈছিল। লগত আছিল তেওঁৰ একমাত্ৰ কন্যা সুতনুকা। সুতনুকা এগৰাকী নামকৰা মনোবিজ্ঞানী। পিতৃ কন্যা দুয়োৰে এক সুনাম আছে। এওঁলোকে যিকোনো লোকৰে মনৰ মতিগতি, স্বভাৱ চৰিত্ৰ, আচাৰ আচৰণ এই সকলো সলনি কৰি দিব পাৰে অতি নিখুঁতভাৱে। হয়তো দেশৰ প্ৰতিৰক্ষা বিভাগে শত্ৰুপক্ষৰ কোনো লোক বন্দী হ'লে সিহঁতৰ মগজু প্ৰক্ষালনৰ কাৰণে ডক্টৰ অখিলেশক বিচাৰিছিল। নেপালৰ হোটেল ৰয়েলত তেওঁলোক আছিল। তাৰ পৰাই কথা প্ৰচাৰ হোৱাৰ লগে লগে ভাৰতৰ গুপ্তচৰ বিভাগ আৰু নেপাল চৰকাৰ তৎপৰ হৈ পৰা তেওঁলোকৰ অনুসন্ধানত, কিন্তু কোনো সুংসূত্ৰই নোলাল। ভাৰতৰ গুপ্তচৰৰ সন্দেহ ইয়াত চীনৰ হাত আছে। তেন্তে ডেনৰ প্ৰথম সুংসূত্ৰ ময়ে লাভ কৰিছোঁ, বিক্ৰমে ক'লে। সুংসূত্ৰ পোৱা গৈছে যেতিয়া শত্ৰুৰ কবলৰ পৰা তেওঁ উদ্ধাৰ কৰাটো আমাৰ কৰ্তব্য। তেওঁ আমাৰ দেশৰ গৌৰৱ, আমাৰ দেশৰ অমূল্য সম্পদ। ৰ'বা, মই ডেন ডাঙৰীয়াৰ লগত অলপ কথা পাতি লওঁ। তেওঁৰ লগত কথা পাতিবলৈ মোক এটা বিশেষ মিনিয়েচাৰ ৰেডিঅ' ট্ৰেন্সমিটাৰ দিছে। ফোন নিষিদ্ধ, বিক্ৰমে ক'লে। কথা পাতা তেনেহ'লে। বিক্ৰমে হাঁহি এটা মাৰি মিনিয়েচাৰ ৰেডিঅ' ট্ৰেন্সমিটাৰটো জেপৰ পৰা উলিয়াই ডেনৰ লগত সংযোগ স্থাপন কৰিলে। মুহূৰ্ততে আনটো মূৰৰ পৰা সঁহাৰি আহিল। বিক্ৰম, কোৱা, মই তোমাৰ অপেক্ষাত আছিলোঁ। শুনক মিষ্টাৰ ডেন, বিক্ৰমে ক'বলৈ ধৰিলে। ফাইলটো মই ইয়াত বিচাৰি পোৱা নাই। বিচাৰি পোৱা নাই মানে? ডেন গৰজি উঠিল। মই আপোনাৰ তাত থাকোঁতেই নীল নামৰ দস্যুটোৱে ফাইলটো লৈ গুচি গৈছে। বিক্ৰম, তুমি ডেনক কি বুলি ভাবিছা? মই তোমাক মগজু থকাৰ প্ৰাণী বুলি ভাবিছিলোঁ, কিন্তু তুমি দেখোন মূৰ্খৰ দৰে কথা কৈছা।
তুমি হয়তো নাজানা যে যিকোনো মুহূৰ্ততে তোমাৰ মৃতদেহ ৰাস্তাৰ ওপৰত পৰি থাকিব পাৰে। তুমি 24 ঘণ্টাৰ ভিতৰত মোক যদি ফাইলটো আনি দিব নোৱাৰা। আহা মিষ্টাৰ ডেন, আপুনি ইমান উত্তেজিত হৈছে কিয়? মই দেখোন আপোনাৰে মানুহ। মই আপোনাক প্ৰতাৰণা কৰাৰ কথা ভাবিব পাৰোঁ নেকি? ফাইলটো মই যিকোনো প্ৰকাৰে আপোনাৰ হাতত দিবহে লাগে। মই মুঠতে দিম নহয়, দিবই লাগিব। পিছে নীল বা এতিয়া ক'ত আছে? তাক যদি বিচাৰি পাওঁ। চুপ থাকা, তুমি মোৰ লগত খেল খেলিব বিচাৰিছা নেকি? কোনো খেল নাই মিষ্টাৰ ডেন, মই খেলিব নাজানো। আপুনি মোক অবিশ্বাস কৰিছে মিষ্টাৰ ডেন। বিক্ৰম, ডেনক তুমি এতিয়াও চিনি পোৱা নাই। বিশ্বাস অবিশ্বাসৰ প্ৰশ্ন ডেনৰ ওপৰত নাই। তুমি মোৰ কথা মতে চলিলে তোমাৰে লাভ। মই চলিম বুলিতো আগতেই কৈছোঁ মিষ্টাৰ ডেন, কিন্তু নীলে ফাইলটো লৈ যোৱাৰ কাৰণেহে অলপ চিন্তাত পৰিছোঁ। তথাপি আপুনি চিন্তা নকৰিব মিষ্টাৰ ডেন, মই নীলৰ পৰা যিকোনো প্ৰকাৰে ফাইলটো আনি আপোনাক দিমেই। থেংক ইউ। তাৰমানে নীলক তুমি ভালদৰে জানা, ক'ত থাকে, কি কৰে, সকলো ক'ব পাৰা? ডেনে সুধিলে। কিয় নাজানিম? নীলৰ লগত মোৰ ব্যৱসায়িক লেনদেন এটা তাহানিৰ পৰা চলি আছে। ঠিক আছে, অতি শীঘ্ৰেই পুনৰ আমি লগ হ'ম। হয়, আপোনাৰ ব্ৰেকফাষ্ট টেবুলত। আমি দুয়ো একেলগে ব্ৰেকফাষ্ট কৰিম। কথাখিনি কৈয়ে বিক্ৰমে যন্ত্ৰটো সামৰি নীল আৰু সুশানৰ ফালে চাই হাঁহিলে। এতিয়া কথা হ'ল, যি স্থানলৈ তেওঁলোকে তোমাক লৈ গৈছিল সেই স্থানৰ সম্পৰ্কে তুমি কিবা ক'ব পাৰিবানে? তুমি কিবা অনুমান কৰিব পাৰিছিলানে? নীলে প্ৰশ্ন কৰিলে। বিক্ৰমে খন্তেক চিন্তা কৰি ক'লে, মোক যিটো ঘৰত নি সুমুৱাইছিল তাৰ ওচৰে পাজৰে ক'ৰবাত ডায়েৰী ফাৰ্ম আছে। মই ডায়েৰীৰ গোন্ধ পাইছিলোঁ। তদুপৰি ঠাইডোখৰ বৰ নিৰ্জন যেন লাগিল। প্ৰধান আলিবাটৰ পৰা যথেষ্ট দূৰ শিলগুটি দিয়া কেঁচা ৰাস্তাৰে যাব লাগে। ৰাস্তাটোৰ অৱস্থা বৰ ভাল নহয়। ৰাস্তাৰ মাজে মাজে পানী জমা হৈ আছে আৰু ৰাস্তাৰ দুই কাষে খাগৰি বিৰিণা জাতীয় গছ আছে। ৰাস্তাটো বোধহয় বৰ ঠেক, যাৰ ফলত গাড়ীত দুই কাষৰ গছৰ পাতবোৰে চুচৰি গৈছিল। আমি বোধহয় ৰেলৱে ক্ৰছিং এটাও পাৰ হৈছিলোঁ। ঠিক আছে, দেখা যাব এইবাৰ। তেন কিমান পানীৰ মাছ শীঘ্ৰেই গম পাম, নীলে ক'লে। মোৰ বিশ্বাস ডেনে ফাইলটো লৈ কোনো বিদেশী এজেণ্টৰ হাতত দিব, সুশানে ক'লে। ডেনক দেখাত ভাৰতীয় যেন নালাগিল, বিক্ৰমে ক'লে। ভাৰতীয় নহয়, কিন্তু ভাৰততে থাকি ভাৰতৰ বিপক্ষে কুটাঘাতমূলক কামবোৰ কৰি আছে। যোৱা 2 মাহত কেইবা ঠাইতো বোমা বিস্ফোৰণ হৈছে। এই সকলোৰে মূলতে ডেন বুলিয়েই মই ভাবোঁ। অৰিন্দম বৰগোহাঁয়ে সংগ্ৰহ কৰা তথ্যবোৰেও তাকেই কয়। তথাপি আমি এবাৰ তেখেতৰ লগত এই বিষয়ে আলোচনা কৰা ভাল হ'ব।